কবিতাৰ শিৰোনাম বহাগী। কথা আৰু আবৃত্তি গীতা সন্দিকৈ। বহাগী বহাগী তই কেলৈ আহিলি, এতিয়া যে আইৰ বৰ অসুখ। আইৰ দুখত আমিও দুখত দুখিত, তোক আদৰিবলৈ এতিয়া বিহুৱান আঁচনি নাই। অসমীয়া জাতি আজি দুখত বৰ মিয়মান। বহাগী তোক আদৰিবলৈ আজি আমি ওলাই যাব নোৱাৰোঁ। বাহিৰত কৰোণা আছে যে ৰৈ, হেঁপাহৰ বিহুৱানখন ঢুলীয়া ককাই ঢোলৰ মাত আজি সকলো নিতাল। বহাগী তই আহিবি বুলি কিমান আশাৰে আছিলোঁ বাট চাই। কণ কণ শিশুহঁতৰ হাঁহিবোৰ মেঘে ভৰা আকাশৰ দৰে হ'ল। আজি আমি সকলোৱে গৃহবন্দী, আমি সকলোৱে সকলোৰে কথা ভাবিবৰ হ'ল। প্ৰকৃতিৰ নিয়ম সকলো পালন হ'ল। কুলি কেতেকীৰ মাতে ৰজন জনাই আছে, ডাল ভৰি ভৰি কপৌফুল ফুলিছে। গছ গছনিও নতুন কুঁহিপাত মেলিলে। মাথো আমি মানুহবোৰে নিজৰ ধন দৌলতৰ মাজত অহংকাৰত বুৰ গৈ আজিচোন হেঁপাহৰ ৰঙালী বিহুটোকে। কুলিজনীয়ে তই অহাৰ বতৰা দিওঁতেই ঢুলীয়া ককায়ে কেতিয়াবাই ঢোলটো চাই থলে। এৰা বহাগী তই কেলৈ আহিলি, আজি আমি ভয়তে মিয়মান। ইজনৰ পৰা সিজন 1 মিটাৰ আঁতৰত থাকিব লাগে, নহ'লে যে কৰোণা মহামাৰীৰ চিকাৰৰ বলি হ'ব লাগিব। আজি চৰাই চিৰিকটিয়ে আনন্দৰে ফুৰিছে। জীৱ জন্তু মানুহৰ বাবে নাই ভয়। সেই জীৱশ্ৰেষ্ঠ মানুহ এতিয়াও যদি সজাগ নোহোৱা, শুদ্ধ নকৰা, সকলোকে সমান বুলি নাভাবা, কেতিয়া ভাবিবা? এতিয়া মাথো নিজক লগতে ঘৰখন দেশখনক ৰক্ষা কৰাৰ দায়িত্ব তোমাৰ হাতত। ঘৰতে থাকা, সুৰক্ষিত থাকা। বহাগী এইবাৰ বিহু নানাচো, দুখ নকৰোঁ, সকলোকে ভালে ৰাখক। অহাবাৰ আমি বৰ মৰমেৰে হেঁপাহেৰে বহাগীক আদৰি আনিম। বহাগী তই আকৌ আহিবি।